তিনিচুকীয়াত জিলা উপায়ুক্তৰ পোষণ মাহৰ উদ্বোধনী অনুষ্ঠান। সমাজ কল্যাণ বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে বৰগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত গেলাপুখুৰীত আৰম্ভণি কৰে 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ পোষণ মাহ আৰু 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ মাতৃ বন্দনা সপ্তাহ। তিনিচুকীয়া জিলা উপায়ুক্ত নাৰ্ছিং পাউডে উদ্বোধন কৰা আৰম্ভণি অনুষ্ঠানত কেক কটাৰ লগতে উক্ত পোষণ মাহৰ জৰিয়তে যাতে সকলোৱে সুস্থ হৈ থাকিব পাৰে তাৰ সজাগতাৰ সৃষ্টি কৰিব বুলি জানিব দিয়ে। গৰ্ভৱতী মহিলা যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি পোষণ মাহত সকলোৱে নিজা নিজা অঞ্চলত সজাগতাৰ আয়োজন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। আজি ইয়াতে আমি 2 নম্বৰ গেলাপুখুৰী অংগনৱাড়ী চেণ্টাৰত আজি শুভোদ্বোধনী অনুষ্ঠান পাতিছিলোঁ। তো আৰু আমাৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা সপ্তাহ 1 ছেপ্টেম্বৰ টু 7 ছেপ্টেম্বৰ চলে। তো তাৰ কাৰণে ইয়াতেহি আহি যে কিবা আমাৰ প্ৰেগনেণ্ট লেডিজ লেক্টেটিং উইমেন্স আৰু বাচ্চা আছে ইয়াতে অংগনৱাড়ীৰ যাতে পঢ়ে তো তাতে DC অফিচত মাতি তেখেতক মানে সৰু নম্বৰত আহিব কম নম্বৰত আহিব ইয়াতে আহি মোক বি ভাল লাগিছে কেনেকৈ ইয়াতে কাম হৈ আছে কিচেন গাৰ্ডেনৰ কি কাম চলি আছে আৰু ইয়াত কি লাগিব তো তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট নিউজ টুডে অসম।